এইটো এটা ৰুম হিটাৰ যিটোৰ দুয়োটা টিউব বেয়া হৈ আছে। এতিয়া চাওঁ খুলি পেলাই যে ৰুম টিউবটো বেয়া হৈছে এনে কানেকশ্যন ৰাখিছে বা টিউবটো বেয়া হ'ব পাৰে, এইটো আপোনালোকে চাব। মই এইটো তাৰপৰত প্লাগটো মই ইয়াত লগাই দিছোঁ। মই তাত টিপি দিলোঁ, এইটো চাব। 1 নম্বৰ দিলোঁ, ওপৰৰ টিউবটো জ্বলা নাই। 2 নম্বৰত দিছোঁ, দুয়োটা এটাও জ্বলা নাই। ঠিক আছে, এইটো বন্ধ কৰি দিওঁ। বন্ধ কৰি পেলাই বন্ধ কৰি খুলি দিওঁ। এতিয়া আপোনালোকে শ্বেয়াৰ কৰক মোৰ ভিডিঅ'টো, মই এইটো লাহে লাহে খুলি থাকোঁ যাতে কাৰোবাৰ ঘৰত ৰুম হিটাৰ থাকেই। ৰুম হিটাৰো হয় কি বেছিভাগ টিউবটো যায় বা কানেকশ্যনটো এৰা খাই যায়, তেনেহ'লে আমি আকৌ মেকানিক মাতিব লাগে, যাতে আমি নিজে চেষ্টা কৰি চাওঁ এইটো বনাবলৈ। যিহেতু মোৰ এইটো বেয়া হৈ গৈছে, মই এতিয়া ইমান ৰাতি ক'ৰবাত মেকানিক নাপাওঁ, সেইকাৰণে মই নিজেই চেষ্টা কৰি আছোঁ এইটো খুলিবলৈ আৰু বনাবলৈ চেষ্টা কৰিম। চাওঁ, মই এখন খুলি দিওঁ। প্ৰথমতে এইফালে এয়া স্ক্ৰু ড্ৰাইভাৰ ল'লোঁ, এইটো মই খুলিব চেষ্টা কৰিম। যেহেতু মই 4টা স্ক্ৰু আছে, 4টা স্ক্ৰু খুলি দিলোঁ। এতিয়া সেইফালেও খুলিব লাগে, নিশ্চয় সেইফালেও 4ডালেই থাকিব। হয়, এইফালেও 4ডাল আছে। ঠিক আছে, মই স্ক্ৰুকেইটা খুলি থাকোঁ। আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্টো কৰক। যিহেতু মই স্ক্ৰু গোটেইকেইটা উলিয়াই দিছোঁ, এইটো এতিয়া কাভাৰটো মই ওলাব লাগিব। এইটো উলিয়াই এইটো থলোঁ ইয়াত। এইফালেও কাভাৰ আছে, এইটো খুলি দিওঁ। খুলি দিলোঁ। এতিয়া মই এই ছাইডৰ, এইটো ছাইডৰ আৰু ওপৰৰ এই 3টা প্লাষ্টিক কভাৰ আঁতৰাই মই ৰাখিলোঁ, যাতে মোৰ কাৰণে অলপ জাগাৰ দৰকাৰ হ'ব। এতিয়া আকৌ মই কানেকশ্যনডাল লগাই চাওঁ যে কাৰেণ্ট পাই আছে নে বেলেগ টিউবৰ ভিতৰত বেয়া হৈছে। এইটো লগাই দিলোঁ, ফিল্টাৰ দিলোঁ। যিহেতু এইটো অফ আছে, এটা টিউব অন কৰি দিওঁ। এইটো ইয়াৰ মেইন লাইন, কাৰেণ্ট পাই, এইটো চাওক কাৰেণ্ট পাই আছে। মই আপোনালোকক জুম কৰি দেখাব বিচাৰিম যে কাৰেণ্ট পাই আছে বুলি। এতিয়া দ্বিতীয়টোত কাৰেণ্ট পাই আছে নে সেইটো চাওঁ। দ্বিতীয়টো দিবলৈ হ'লে ইয়াত 2 নম্বৰ দিব লাগিব। হয়, দ্বিতীয়টোতো কাৰেণ্ট পাই আছে, তাৰমানে কাৰেণ্ট অ'কে আছে। তোমাৰ টিউবহে বেয়া হৈছে। যেহেতু টিউব বেয়া হৈছে, এতিয়া মই টিউবকেইটা ওলাব লাগিব খুলি পেলাই চাইডেৰে। ঠিক আছে, মই আকৌ অফ কৰি দিলোঁ, আঁতৰাই দিওঁ।
টিউবকেইডাল উলিয়াবলৈ হ'লে প্ৰথমতে মোৰ এই লক দুডাল খুলিব লাগিব। এই দুডাল লক খুলি পেলাই এইফালেও আছে লক আৰু আপোনাৰ এইফালেও লক আছে। এই লক দুডাল খুলি পেলাই টিউবটো ওলাব পাৰিম, নহ'লে উলিয়াব নোৱাৰি। যে মই আইডিয়া কৰিছিলোঁ যে টিউবটোৰ ভিতৰত বেয়া হৈছে, তেনেহ'লে মই এইটো এতিয়া এই দুডাল দুয়োফালে লগোৱা আছে লক দুডাল আঁতৰাই চাব পাৰিম যে টিউবৰ ভিতৰত কানেকশ্যন কাট খাইছে। এইফালে দেখিলোঁ ঠিক আছে, এতিয়া এইফালে চাওঁ, নাই, ইয়াৰ দুয়োফালে ঠিক আছে, তাৰমানে এইটো টিউব ভাল। দ্বিতীয় কথা হ'ল এইটো টিউব যদি ভাল তেনেহ'লে কিয় জ্বলা নাই? নজ্বলাৰ কাৰণটো মই আকৌ চাম। যদি জ্বলা নাই মই আকৌ লগাওঁ। কিহৰ কাৰণে এইটো জ্বলা নাই বা কি হৈছে, যেনেকৈ এইটো কানেকশ্যন সেইফালে ঠিক আছিলে বা এইটো আপোনাৰ টিউবৰ ভিতৰতো কানেকশ্যন ঠিক আছে, এতিয়া কিয় জ্বলা নাই? ফল্টটো নিশ্চয় ক'ৰবাত এটা আছে। চাওক, এতিয়া মই এই ফল্টটো বিচাৰি পালোঁ, তাৰমানে এইটো ইয়াত ছিঙি গ'ল। এইটো চাব পাৰে, এই তাঁৰডাল ইয়াৰ পৰা টোটেলি ছিঙি গ'ল। তেনেহ'লে মই এই তাঁৰডাল ইয়াত জইন কৰিব লাগিব। যিহেতু মই এডাল খুলিম, শোল্ডাৰৰ সহায়ত মই এইটো জইন কৰি দিম। তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰক। ঠিক আছে, মই এইটো ৰাখিলোঁ, মই শোল্ডাৰটো উলিয়াই লওঁ। চুইচডাল মই দি ৰাখিলোঁ। মই ইয়াতে ৰাখিম ছাইডত, যাতে গৰম হৈ যায়। এই হুকডাল উলিয়াই লওঁ, নটটো খুলি দিলোঁ, ইয়াতে ৰাখোঁ। এইডাল মই চাওক, এডাল ছিঙি গৈছিলে, এডাল মই লগাই দিম।
এইটো মই সোল্ডাৰিং কৰি দিলোঁ। এতিয়া এই কানেকশ্যনডাল দি চাওঁ যে এইটো পাৰফেক্টলি হ'লনে নাই। মই এইটোৱে বহাই দিলোঁ। সোল্ডাৰটো মই অকণমান চেফত থওঁ, যিহেতু গৰম হৈ আছে, অকণমান দূৰত আঁতৰাই থওঁ। হয়, এইটো যিহেতু মই ইয়াত লগাইছোঁ, এতিয়া নটটো মই লগাই দিব লাগে, লগাই পেলাই চেক কৰি চাম। যিহেতু মই অকল টেষ্টিঙৰ কাৰণে লগাইছোঁ, যাতে বস্তুটো ঠিক আছে নে নাই, হৈছে নে নাই, সেইকাৰণে। এতিয়া বোলক ইয়াত কাৰেণ্ট দি পেলাই চাওঁ। এইটো মই প্লাগ ইন কৰি দিলোঁ, সিগনেল দিলোঁ, 0 হৈ আছে। প্ৰথমতে এটা টিউব জ্বলাবলৈ চেষ্টা কৰোঁ। এইটো মই 1 নম্বৰ টিউবটো দিওঁ, অহা নাই। আপোনালোকে ভালকৈ লক্ষ্য কৰক, টিউবটো জ্বলিছে। এতিয়া মই দ্বিতীয়টো টিউব দি চাওঁ। দ্বিতীয় টিউবটো এতিয়াও জ্বলা নাই। তাৰমানে দ্বিতীয় টিউবটোত হৈছে কি, কাৰেণ্ট হয়তো পোৱা নাই বা ভিতৰত টিউবৰ কানেকশ্যনটো এৰা খাই গ'ল বা ছিঙি গ'ল ক'ৰবাত। এতিয়া মই ইয়াত কাৰেণ্ট চেক কৰোঁ, নাই ইয়াত কাৰেণ্ট অহা নাই। এইফালে কাৰেণ্ট চেক কৰোঁ, হয়, মোৰ টেষ্টাৰত কাৰেণ্ট দেখাই আছে। যদি পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া মই দ্বিতীয় টিউবডাল উলিয়াই ল'ব লাগিব। 1 নম্বৰ টিউব যেনেকৈ ওলাইছিলোঁ এইটো বন্ধ কৰি লওঁ। এইটো বহুত গৰম হৈ গ'ল, মই সেয়া বন্ধ কৰি দিলোঁ। অকণমান ঠাণ্ডা হ'ব দিব লাগিব, যিহেতু গৰম হৈ আছে। মই ফ্ৰিজ আঁতৰাই দিওঁ। এতিয়া মই অকণমান ৰাখি দিওঁ, 5 মিনিটমান কাৰণে এইটো বস্তুটো ঠাণ্ডা হওক। তাৰপিছত এইফালে খুলিবলৈ দ্বিতীয় টিউবটো খুলিম, খুলি পেলাই দেখাম। ঠাণ্ডা হৈ গ'ল, এতিয়া চুব পাৰিম। তথাপিও অকণমান গৰম আছে, অকণমান গৰম আছে। এতিয়া এই নটটো খুলিব লাগিব, দ্বিতীয়টো ওলাবলৈ হ'লে। এই নটটো মই লাহেকৈ খুলি দিম। যিহেতু এতিয়া মই টিউবটো উলিয়াই অনাৰ পিছত দেখা গ'ল যে ইয়াৰ এইফালে কানেকশ্যন আছে আৰু এইফালে কানেকশ্যনটো ছিঙি গ'ল। তাৰমানে এই টিউবত প্ৰপাৰলি কাৰেণ্ট পোৱা নাছিলে। তাঁৰডাল ছিঙাৰ কাৰণে টিউবৰ ভিতৰত যি স্প্ৰিং থাকে, স্প্ৰিংটো ইয়াত এৰা খাই গ'ল বা ছিঙি গ'ল, যাৰ কাৰণে টিউবটো জ্বলা নাছিলে বা কাৰেণ্ট পোৱা নাছিলে। এতিয়া মই এইটো লগাই দিম ইয়াত। এতিয়া চাওক, যিহেতু মই এইটো লগাই দিলোঁ, এতিয়া ইয়াৰ টিউবৰ দুয়ো মূৰৰ স্প্ৰিংটো সংযোগ হৈ আছে। এতিয়া মই আকৌ
ফিটিং কৰি চাওঁ যে মই যি টিউবটো খুলিলোঁ বা লগালোঁ এইটো এতিয়া প্ৰপাৰলি কাম কৰে কি না। এতিয়া মই এইফালে লাহেকৈ ধুনীয়াকৈ সোমাই দিলোঁ। এতিয়া এইটো চেক কৰি লওঁ যে এইটো কাম হৈছে নে নাই। প্ৰথমতে প্লাগ ইন কৰি দিওঁ, চুইচ দিলোঁ। আগতে যিহেতু আমাৰ এটা টিউব জ্বলিছিলে, তেনেহ'লে এতিয়া খোলাৰ পিছত লৰচৰ খালে নাকো কিবা হ'ল, সেইটো চেক কৰিবলৈ মই প্ৰথমটো টিউব জ্বলাই দিওঁ। যিহেতু প্ৰথম টিউবটো জ্বলি আছে, এতিয়া 2 নম্বৰ টিউবটো আকৌ চলাই দিওঁ। এতিয়া চাওক 2 নম্বৰ টিউবটো অকেল হৈ গ'ল, 2খন টিউব জ্বলি গ'ল। প্ৰথমতে এখন জ্বলিছিলে, তাৰপিছত এইখন জ্বলা নাছিলে। তাৰমানে প্ৰথমটোৰ কাৰণে আমাৰ কানেকশ্যনটো এৰা খাই গৈছিলে এইটো, দ্বিতীয়টোৰ আপোনাৰ টিউবৰ ভিতৰত ছিঙি গৈছিলে বা কাট খাইছিলে, সেইকাৰণে এইটো কাম কৰা নাছিলে। এতিয়া যিহেতু টিউব দুয়োটাই জ্বলি আছে, এতিয়া মই বন্ধ কৰি দিওঁ, অলপ ঠাণ্ডা হ'ব দিয়ক। তাৰপিছত ধুনীয়াকৈ টাইট দি দুয়োফালে য'ত মই খুলিছিলোঁ ভালকৈ মই স্ক্ৰুকেই আৰু নট টাইট কৰি দিম আৰু ঠিক আগৰ নিচিনা কাভাৰিং কৰি দিম। যিহেতু মই ফিটিং কৰি দিছোঁ চব ভালকৈ, এতিয়া আকৌ মই এবাৰ কনফাৰ্ম হ'ব বিচাৰিছোঁ যে লৰচৰ কিবা হৈছেনে। এতিয়া মই দুয়োটা কানেকশ্যন দিম। এইটো প্ৰথম দিলোঁ এটা 1 নম্বৰ, অলপ সময় লৈছে। এইটো চাওক 1 নম্বৰ আহিছে। এতিয়া মই আৰু এটা দি দিওঁ, দ্বিতীয়টো দিলোঁ। চাওক দুয়োটা আহিছে। আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰো কৰক আৰু কমেণ্ট কৰক। আজিলৈ ইমানেই, ধন্যবাদ।